ড্ৰাইভাৰ তাক লগ পাই গ'লোঁ আৰু ড্ৰাইভাৰে এতিয়া চলাব। চ' হে গাইজ গুড মৰ্ণিং, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। চ' গাইজ মই আছোঁ এতিয়া আমচং টি ষ্টেট ৰিজৰ্ট, ৰিজৰ্টত আছোঁ। আৰু গাইজ মই যাম এতিয়া গুৱাহাটী আৰু ট্ৰাক লৈ যাম। এইফালে আছে ট্ৰাক আৰু গুৱাহাটী যাম। গুৱাহাটীত যাই মাল লোড হ'ব। গুৱাহাটীত বেলতলা এনে চানচাৰি এইবিলাকত যাম। আৰু গাইজ আমাৰ ৰিজৰ্টটো অলপ দেখাই দিব আপোনালোকক আমচং। চ' গাইজ চোৱা, চ' গাইজ কি ধুনীয়া ফুল লগাইছে। এইটোৱে হয় আমাৰ আমচং টি ষ্টেট। আৰু আছে গাইজ, বেলেগ দিন আহিম আৰু ইয়াৰ ভিডিঅ' দিম। গাইজ চ' গাইজ মজা জেগা আৰু মানে ইয়াতে আহি বহিব পাৰে আপোনালোকে, মজা। আৰু এইফালে আছে আমাৰ অভি ভাইয়ে আছে ইয়াতে। অভি ভালে আছা? চ' গাইজ ইয়াতে আছে মজা। চ' গাইজ অলপ দেখাই দিলোঁ আৰু গুৱাহাটীত যাম। ত' আপোনালোকে গুৱাহাটীৰ ভিডিঅ' দেখাম। ত' ট্ৰাক লৈ যাম। এইফালে আছে ট্ৰাক, বস্তু লোডিং কৰি আছে, ট্ৰাক আছে ইয়াতে। আৰু এইবোৰ 10 হাউচৰ বস্তু। চ' কালি ইয়াতে পাৰ্টি আছিলে, আমাৰ ষ্টাফৰ পাৰ্টি আছিলে, ষ্টাফৰ পাৰ্টি কৰিলে। চ' আমি এতিয়া বস্তু লৈ যাম, 10 হাউচৰ বস্তু এৰি আমি গুৱাহাটীলৈ যাম। চ' গাইজ লগ পাম গুৱাহাটীত। ঠিক আছে ঠিক আছে। চ' গাইজ কি বিউটিফুল, মানে মজা লাগিছে গাইজ, চোৱা মজা। চ' গাইজ আহি গ'লোঁ গাড়ীৰ ওচৰত আৰু এয়া গাড়ী ইয়াতে। আৰু এইফালে মাল লোড কৰি আছে, মাল এয়া 10 হাউচৰ বস্তু। চ' গাইজ 10 হাউচৰ বস্তু লোড হৈ আছে এইফালে। আৰু এইফালে আছে আমাৰ ৰামুদা খবৰ কোৱা? ভালে, ঠিক আছে। চ' বস্তু লোড হৈ আছে এতিয়া। আৰু আমি এইটো মালটো খানাপুৰত লৈ যাম। খানাপুৰত যাই খানাপুৰত নমাই আৰু ইফালে আমি গুৱাহাটীলৈ ওলাই যাম। চ' গাইজ ভিডিঅ'টো চাই থাকিব। চ' গাইজ ফাইনেলি ওলালোঁ আৰু গৈ আছোঁ এতিয়া খানাপুৰত মালটো নমাম। খানাপুৰত মালটো নমাইকে লাহেকৈ গুৱাহাটীলৈ ওলাই যাম। চ' গাইজ ভিডিঅ'টো চাই থাকিব। চ' গাইজ ভিডিঅ'টো চাই থাকক। চ' গাইজ অলপ ভাত খালোঁ আৰু ভাত পানী খাই চ' এতিয়া ওলাই গৈ আছোঁ। আৰু এজন ড্ৰাইভাৰ যাব, মই অকলে নাযাওঁ, মোৰ এটা ড্ৰাইভাৰ যাব। চ' গাইজ আজি তাকে চলাব দিম গাড়ী আৰু মই বহি যাম, সি ঘৰৰ ওচৰতে আছে। চ' গাইজ ড্ৰাইভাৰ তাক লগ পাই গ'লোঁ আৰু ড্ৰাইভাৰে এতিয়া চলাব। চ' মই বহি যাম গাইজ, আমাৰ ড্ৰাইভাৰটা এতিয়া। চ' গাইজ গৈ আছোঁ, ভিডিঅ'টো চাই থাকক গাইজ। চ' গাইজ খালী হৈ গ'ল আৰু খালী কৰি দিলোঁ হৈ গ'ল, বাচন বাতি গোটেই খালী কৰি দিলোঁ। চ' গৈ আছোঁ এতিয়া আৰু যাব লাগিব গাইজ গুৱাহাটীলৈ। চ' গৈ আছোঁ গাইজ। কি হ'ল? গৈ আছোঁ, আমাৰ ভাইয়ে পুৰা চলাই আছে গাড়ী ইফালে। গৈ আছোঁ গাইজ। চ' গাইজ আমি আহি পালোঁ এতিয়া বৰাগাঁও আৰু এতিয়া গৈ আছোঁ। এতিয়া আমি এইটোৱে ফেক্টৰীটো আৰু ইয়াতে পেপাৰ চেক লট হ'ব আমাৰ। বেয়া মানে ডিব্ৰুগড়ত লৈ গৈছিল গাড়ী, সিহঁতে কিবা কৰিলে চাগে, লাইটটো বেয়া হৈ গ'ল। চ' গাইজ পেপাৰ লগাই দিলোঁ বঢ়িয়াকৈ আৰু এয়া লোডিং ষ্টাৰ্টিং হৈ গ'ল গাইজ। চ' লোডিং কৰি আছে এতিয়া ইয়াতে। গাইজ লোডিং পেপাৰ চেক লোডিং কৰি আছোঁ, ইয়াত লোডিং কৰি আৰু যে ইয়াত যাম লোডিং হ'ব ল'ল ইয়াতে এতিয়া। আৰু এই জেগাত আছে লোড যাবৰ কাৰণে আৰু এই জেগাত যাম। চ' গাইজ এটা বস্তু দেখা পালোঁ।
দেখা পালে গাইজ गजब बेइज्जती है। তো গাইজ ইয়াতে আছে সিহঁতে বিউটিফুল গাইজ বাই বাই তো গাইজ চাহ খাই আছোঁ এতিয়া ভোক লাগিলে চাহ খাই আছোঁ ইফালে আমাৰ ভায়ে খাই আছে বহুত ঘূৰিলোঁ গাইজ ভোক লাগি গ'ল চাহ খাইছোঁ अच्छा আৰু এইফালে কচুৰি আছে খাই আছোঁ এতিয়া গাইজ তো গাইজ 3 ঘণ্টা ধৰি আমি ৰখি আছোঁ ইয়াতে আৰু এতিয়ালৈকে মানে আহিব পৰা নাই মালিক এজনে আহিম বুলি কৈছে কিবা বস্তু লৈ তো 3 ঘণ্টা হৈ গ'ল আমাক বৰিং লাগি গৈছে ইয়াতে ৰৈ আছোঁ আমি তো এতিয়া অলপ যাওঁ খাই মই ওলাই তো গাইজ চোৱা গুৱাহাটী বিল্ডিং চ' গাইজ গৈ আছোঁ এতিয়া বস্তু ফাইনেলি পাই গ'লোঁ আমি আৰু এতিয়া আৰু ওলোমান আছে লট কৰি আছে চ' চাই থাকক গাইজ ভিডিঅ'টো চ' গাইজ ফাইনেলি হৈ গ'ল আৰু বিল লৈ ল'লোঁ আমি আৰু চ' ৰেডি হৈ গ'ল আমাৰ চব মাল হৈ গ'ল ইয়াতে চ' এতিয়া আমি যাম চ' গাইজ আৰু ভিডিঅ' ইমানতে সমাপ্ত আছিল চ' ভাল লাগিলে লাইক কৰিব আৰু গাইজ যোনকে নতুন আহিছে তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চ' গাইজ লগ পাম আন এটা ভিডিঅ' লৈ তেতিয়ালৈ গাইজ বাই বাই